Hello guys, welcome back to my YouTube channel Dildas Vlog guys. আপোনালোকে টাইটেল আৰু থাম্বনেল চাই নিশ্চয় গমে পাইছে ভিডিওটো কিহৰ ভিত্তিত হ'বলৈ গৈ আছে। আজি আহি আছে আমাৰ নগাঁৱত অসমৰ বিশিষ্ট ইউটিউবাৰ বিকাশ চেত্ৰী মানে মহেন্দ্ৰ শ্বৰুমত আহি আছে। তাত মানে কি XUV3X গাড়ী এখন লঞ্চ হ'ব তাত আহি আছে আৰু তেখেতৰ ভিডিও মই 2018 পৰা চাই আছো। তেখেত মোৰ বিগ ফ্ৰেণ্ড হয়। আজি তেখেতৰ লগত লগ ধৰিম আৰু লগতে আহি আছে অসমৰ ৰিপুন। ৰিপুনৰ ভিডিও মই বহুত দিনৰ পৰা চাই আছো। আজি তেখেতৰ লগ ধৰিম তেনেহলে বলক আমি ভিডিওটো আৰম্ভ কৰিম। এতিয়া মই আহি গলো মহেন্দ্ৰ শ্বৰুমত। এটো হল মহেন্দ্ৰ শ্বৰুম। এই মহেন্দ্ৰ শ্বৰুম হল নগাঁও বেবেজিয়াত আৰু ইয়াত বহুত মানুহ আহিছে। বিকাশ চেত্ৰী এতিয়ালৈকে আহি পোৱা নাই, মানে 5টা বজাত আহিব কৈছে বিকাশ চেত্ৰীয়ে। আৰু এইখন গাড়ী আজি লঞ্চ হ'ব দেখিছে নহয়। আৰু মহেন্দ্ৰ শ্বৰুমত বহুত গাড়ী সন্মুখত থিয় হৈ আছে আৰু টেলিভিছন স্ক্ৰীনত দেখাই আছে। ৰ'ব অলপ জুম কৰি। আৰু এইখন গাড়ী লঞ্চ হ'ব আৰু স্ক্ৰীনত দেখাই আছে এইখন গাড়ী লঞ্চ হ'ব। বহুত স্পীড গাড়ীখন, ভয়ানক স্পীড, বহুত স্পীড চলে গাইজ দেখিছে নহয়। টেলিভিছন স্ক্ৰীনত দেখাই আছে গাড়ীখন। আমি বহু সময় ধৰি অপেক্ষা কৰি আছোঁ, এতিয়ালৈকে বিকাশ চেত্ৰী অহা নাই। দেখিছে নহয় কিমান মানুহ আহিল আৰু চাব পাৰে বহুত বাইক থিয় হৈ আছে আৰু মোৰ লগত ছবি তোলা আহিছে। আমি দুজন একেলগে আহিছোঁ। এতিয়ালৈকে বিকাশ চেত্ৰী অহা নাই। প্ৰায় 6টা হ'ব এতিয়া। 6টা হ'ব। আমি 5টা বজাত আহিছোঁ। বিকাশ চেত্ৰী 5টা বজাত অহাৰ কথা আছিল কিন্তু এতিয়ালৈকে অহা নাই। আৰু 7টা বজাত আহি গ'ল অসমৰ ৰিপুন দা আৰু পূজা বা আহি গ'ল। এতিয়া আহিল 7টা বাজি গ'ল। আৰু এইখন গাড়ী আছে না, এইখন গাড়ীৰ ভিতৰত আছে বিকাশ চেত্ৰী। এতিয়া বিকাশ চেত্ৰী আহি আছে। দুখন গাড়ী পাছত আছে। এইটো গাড়ীৰ ভিতৰত বিকাশ চেত্ৰী বহি আছে আৰু ফাইনেলি নামি গ'ল বিকাশ চেত্ৰী। আৰু ফাইনালি আমাৰ বিকাশ দা আহি গ'ল। তো ইয়া বিকাশ দা একদম পুৰা ইমান সময় অপেক্ষাৰ অন্তত আমাৰ বিকাশ দা খবৰ কেনেকুৱা? আপোনাৰ ভিডিঅ' চাই থাকি মই সদায়। কিবা কিবি কৈ দিয়ক। ভাল লাগিছে লগ পাই। নগাঁৱত আহি এনেকুৱা ট্ৰেইন ৱেলকাম পালোঁ, বহুত ভাল লাগিছে। মোৰ অডিয়েঞ্চক কিবা কিবি কৈ দিয়ক। থেংক ইউ। আৰু এই কণমানি ল'ৰাটো দেখিছে নহয়, এই কণমানি ল'ৰাটোৱে বিকাশ দাৰ প্ৰতিটো ভিডিঅ' চায় আৰু বিকাশ দাৰ বিগ ফ্ৰেণ্ড। আৰু টি-চাৰ্টত লিখি দিলে নেক্সট লেভেল। ৱাও, বহুত চেলুট বাই চেলুট। এনেকুৱা ল'ৰা, সৰু ল'ৰা বিকাশ দাৰ বিগ ফ্ৰেণ্ড। আজি আহি কেনেকুৱা লাগে? বহুত ভাল লাগিছে। মানে গৈয়ে ভাল পাইছোঁ। তাৰ এটা টেষ্ট ড্ৰাইভ লৈ আহিছে বুলি ক্লাছিক কাৰ হয় নেকি? বহুত বহুত ভাল লাগিল ভাই। সাবস্ক্রাইব করবো সোনকালে 1000 লাহে 10 কৰি লওক ভাই সাবস্ক্রাইবার। পুরো ভাল লাগিছে ভাই। ব্লগিং কৰি যাবা ভাই।
আৰু এইফালে বিকাশ দাৰ লগত আৰু ৰিপন দাৰ লগত বহুত মানে সেলফি আৰু ফটো মাৰাত ব্যস্ত হৈ আছে বিকাশ দা কৈ দিয়ক মোৰ চাব সকলোৱে সাবস্ক্ৰাইব কৰিব দিৰাজ ব্লগ ইউটিউব চেনেল প্ৰমোশন বিকাশ দাৰ লগত লগ পাই বহুত ভাল লাগিল আৰু তেখেতৰ ভিডিঅ' মই উত্তৰচনৰ পৰা চাই আছোঁ কেতিয়াও ভবা নাছিলোঁ বিকাশ দাৰ লগ পাম আজি ফাইনেলি লগ পাই গ'লোঁ আমি আমাৰ নগাঁও ওচৰতে এটা শ্ব'ৰুমত মহেন্দ্ৰ শ্ব'ৰুমত দেখিছোঁ নহয় ইয়াত মানে গাড়ী এটা লঞ্চ হ'ব XUV এতিয়া বিকাশ দাক সম্বৰ্ধনা জনাব আৰু তেখেতে আদৰণি জনাব মিষ্টাৰ বিকাশ চেত্ৰী ইয়াৰ ৰিপুঞ্জিত দাস ছাৰ আৰু পূজা শৰ্মা মেম আৰু তেখেতক আদৰণি জনাইছে আমাৰ মেনেজিং ডাইৰেক্টৰ ছাৰ মিষ্টাৰ অভিষেক ঘোষ Welcome, Riponda. Thank you. Welcome, Puja Baidu. ভাল লাগিব বিজিত কোন তোমাৰ কি কৰে কোন তোমাক নিয়ে দেখো সেইটো জানে আছে ও আৰু দেখিছে নহয় পিছফালে কিমান মানুহ আহিছে বিকাশ দাক চাবলৈ বহুত মানুহ আহিল বিকাশ দাক চাবলৈ আজি আৰু তেখেতক উলাম গামোচাৰে আদৰণি জনাব পল্লৱ কাকতি আপোনালোকৰ ইমানখিনি বহুমূলীয়া সময় ওলাই অকণমান সময় ওলাই ইয়াতে অহাৰ বাবে আৰু মই অলৰেডি এখন গাড়ী বহুত ৰিভিউ চাইছোঁ আৰু যিহেতু আমি গাড়ীতে দিনটো মানে গাড়ীখন মানে কি আমাৰ এখন ছেকেণ্ড হোম মানে ঘৰত যদি বেছি গাড়ীখনতে কম হৈছে মানে সময় কথা সেইকাৰণে গাড়ীখন লোৱাৰ আগতে সকলোৱে কমফৰ্ট এটা বিচাৰে যে মোৰ গাড়ীখন তো সকলোকে বহুত বহুত ধন্যবাদ ইয়াতে অহাৰ বাবে আৰু আজি অকণমান 5-6 ইয়াৰ্ছ আগত মই চুইফ্ট লৈছিলোঁ সেইটো টাইমত চুইফ্টৰ প্ৰাইচ হৈছে 7.50 যিখন মোৰ আছিলে মানে আৰু তেতিয়া মানে ভাবিবই নোৱাৰি SUV-ৰ কথা যে উই হেভ টু স্পেণ্ড লাইক কিমান 14-15 lakhs তেতিয়া গৈ পেলাই মানে আৰু এখন SUV আহে ফিচাৰাইজ SUV তো এইবাৰ যিটো মহিন্দ্ৰাই আনিছে চব মহিন্দ্ৰাই এনেও কোৱালিটিটো চবেই জানে যে বিৰাট ভাল হয় লগতে ইমান ফিচাৰ্ছ দিছে যিটো মানে আপুনি প্ৰিমিয়াম ল'লেহে পাব এতিয়া বিকাশ দাই কেক কাটিব কেক কটাৰ পাছত গাড়ীখন লঞ্চ কৰি দিব কাপোৰখন দাঙি দিব জেগাত ৰাখি ল'ল আকৌ এনেকুৱা নালাগে না এখন এইফালে আনক না আপুনি যাৰে নহওক অলপ আপুনি এইফালে আনক না অলপ আপুনি এইফালে আহক আৰু লগতে পূজাবাৰ মোবাইলৰ মোৰ হাতত মই পূজাৰ মোবাইল মই ভিডিঅ' কৰি দিছোঁ ৰেডি ৰেডি আৱাজ আহা নাই ৰেডি ৰেডি ফৰ XUV 3XO ঠিক আছে 5 পৰা কাউণ্ট কৰিম 5 4 3 2 এতিয়া গাড়ীখনৰ ভিতৰত বহি গ'ল বিকাশ দা আৰু ৰিপুন দা গাড়ীত বহি ষ্টাৰ্ট দি আছে চাই থাকক ভিডিঅ'টো আপোনালোকে শেষলৈকে আমাৰ ফাইনেলি XUV 3XO লঞ্চ হৈ গ'ল ধুনীয়াকৈ আৰু ইয়াৰে আমাৰ নগাঁওবাসী ৰাইজৰ অকণমান পাৱাৰ দেখাই আছোঁ মহিন্দ্ৰাৰ শ্ব'ৰুমত কি খবৰ কেনেকুৱা খবৰ ভাল তুমি খানা পিনা খাই যাবা দেই ষ্টৰি চাই কোনে কোনে আহিছে চবৰ কাৰণে খানা পিনা
আমি কমিটি মানুহ যোৱাকালি এটা ষ্টৰি দিছিলোঁ মই কৈছিলোঁ যে মহিন্দ্ৰা শ্বৰুমত আহিছিলোঁ ব্যৱস্থা হোৱা গাড়ী লঞ্চ দিছে গাড়ীখন কি মই গ্ৰুপত দেখাম ধুনীয়াকৈ কিন্তু ইয়াতে আমাৰ নগাঁওবাসী ৰাইজৰ অকণমান আপোনালোকক ঘৰত দেখালোঁ কি খবৰ আৰু লাগি আছো Next level! দুটা কালাৰৰ গাড়ী লঞ্চ কৰিব আগৰটো আছিল ব্লেক আৰু এইখন দেখিছে নহয় এইখন হ'ল হোৱাইট কালাৰ চাব ভিডিঅ'টো শেষলৈকে আপোনালোকে এতিয়া বিকাশ দা আৰু ৰিপুন দা ফটো চটো মাৰি আছে পূজা বাও ফটো মাৰিলে ধন্যবাদ দেই তোমালোকে চবে আহিছা ইমান ধুনীয়াকৈ বিকাশ যোৱা এনেকে দেখালে 5 বুলি চিঞৰিব জোশ লাগিব জোশ জোশ আছে চিঞৰ আৰে 5 এনেকে দেখালে 5 বুলি চিঞৰিব সবে একেলগে ঠিক আছে হাত উঠাৰ পিছতে 5 4 3 2 1 উঠাই দিয়ক জোৰকে চিঞৰা আকৌ কি চিঞৰিছিলা নেক্সট লেভেল যায় জোৰকে এইটো বেছি ভাল লাগে বড়া বড়া লাগতা হ্যাঁ সরি বড় বড় হচ্ছে আৰু হোৱাইট কালাৰ গাড়ী চাই বহুত ভাল লাগিল আৰু এইখন হ'ল XUV3 XO গাড়ী দুখন একই নাম খালি কালাৰটো চেঞ্জ আছে চাব সকলোৱে ছাবস্ক্ৰাইব কৰিব দিলদাস ব্লগ ইউটিউব চেনেল তো ভাই যাওঁতে সবে সাবস্ক্ৰাইব কৰিব সোনকালে 1000 কৰিলেও লাহে লাহে 10 মান কৰি ল'ব